বাবে কি ক'ম আৰু ক'বলৈতো বেলেগ একো ৰাস্তা নাই। আপোনালোক আহিছে কিবা এটা কাম কৰি সহায় কৰিম বুলি, তাৰ বাবে মোৰ ফালৰ পৰা মানে এতিয়া বৰ্তমান আপোনালোকক মানে ক'বলৈ অকণ অসুবিধাও হৈছে। বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোক যে আহি আমাৰ ইয়াত সহায় কৰিছেহি। এতিয়া ক'বলৈ গ'লে বহুত মানুহ আহি আছে কৰি আছে, কিন্তু বৰ্তমান এতিয়ালৈকে আমাৰ ঘৰতো অহা নাই। আপোনালোক আহি যে উপস্থিত হৈছে তাৰ বাবে মই আপোনালোকক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। মোৰ এয়াই ক'বলগীয়া আৰু। হা কৰিবলৈ তেনেকে মানুহ অহা নাই। স্কুলৰ ফালৰ পৰা ল'ৰা কেইজনমান আহিছিলে, আপোনাৰ মাজুলী শংকৰদেৱ শিশু নিকেতনৰ পৰা আহিছিলে ল'ৰা কেইজন। তেওঁলোকে টিংপাত কিবা কিবি এনেকে এৰুৱাই মেলি থৈ গ'ল, আৰু বাকীখিনি কৰিবলৈ অলপ তেওঁলোক সৰু ল'ৰা, অসুবিধাও হয়। সেইকাৰণে তেওঁলোকে টিংখিনিয়ে এৰুৱাই মেলি গৈছিলে আৰু বেলেগ একো কৰা নাছিলে বাৰু। বানপানী বহুতে হৈছিলে। বানপানী আপোনাৰ কি বুলি ক'ম, আপোনালোকক এতিয়া ক'বলৈতো বেলেগ একো ৰাস্তাই নাই। বানপানী এনেকুৱা সময়ত হৈ গ'ল মানে কোনোফালে আমি ওলাই যাবও নোৱাৰা হ'লোঁ। এইফালৰ পৰা আমাৰ নলাটোৰ ফালৰ পৰা বেছি স্পীড আহে মানে পানীটো। পানীৰ ভিতৰত সোমালে, তাৰপিছত আমি ভিতৰতে বস্তু সামৰোতে এডিঙি পানী হৈ গ'ল। পানী হোৱাৰ পিছত আমি এতিয়া ওলাই যাবলৈও নাও নাই, ভোৰ নাই, একোৱেই নাছিলে। তাৰপিছত মাহঁতৰ পাপা আহিলে, আহি ভোৰ এখন ৰাস্তাত ক'তনো পালে নাজানো আৰু তেওঁলোকে আহি আমাক মানে ঘৰৰ পৰা নিছে। আৰু ঘৰটো এনেকুৱা হ'ল, টিঙৰ ওপৰত আমি উঠি আছোঁ ওপৰত। উঠি থাকোঁতে পাকঘৰটো উটি গ'লেই অলৰেডি। তাৰপিছত আমি মানুহখিনি নামি গৈছোঁ আৰু তাৰপিছত আকৌ আহি এইটো ডাঙৰ ঘৰটো মানে বৰ্তমান পৰি গ'ল। সকলোৱে নষ্ট হ'ল, উলিয়াবলৈতো একোৱে নাপালোঁ ক'বলৈ গ'লে। যি আছিলে মানে গোটেইখিনি গ'ল আৰু। ডকুমেণ্টছ কেইটা বাচিলে যেনে তেনে। গৰু ছাগলী গ'ল। গৰুটো বাৰু নাছিলে ইমান। ছাগলী আছিলে গ'ল, এজনী পোৱালি এনেকে হৈ পিনে। তাৰপিছত আকৌ হাঁহ কুকুৰাটো নাই কমেও 100 মান আছিলে। তাৰ ভিতৰত 70টা 80টামান কুকুৰা গ'ল আৰু 10টামান কিবা এটা থাকিলে এনেকে। পৰিয়াল আমাৰ ককাই ভাই 3জন আৰু মা পাপা আছে।